সোমাই আহিলোঁ ইমান ভিৰ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰ্ষিক অধিৱেশনভাগি এইবাৰ 2025 চনত যোৰহাটত অনুষ্ঠিত কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰ্ষিক অধিৱেশনভাগিৰ এইবাৰ 94 সংখ্যক অতিক্ৰম কৰিলে। আজি মই আপোনালোকক দেখুৱাইছোঁ শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনভাগিৰ দ্বিতীয় দিনাৰ মুহূৰ্ত। ভিডিঅ'টো দেখি আপোনালোকে গম পাইছে নিশ্চয় কিমান ভক্তৰ ইয়াতে ভিৰ হৈছে। গতিকে কালিলৈকে এই ভক্তসকলৰ সমাগম অবিৰত থাকিব। যিমানখিনি মই পাৰোঁ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰে প্ৰত্যেকটো বস্তু ইমানেই ধুনীয়াকৈ সজাইছে, ডেক'ৰেট কিন্তু বহুত বেছি ধুনীয়া কৰিছে। এইফালে চব ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে, চব বহুত ধুনীয়া লাগিছে। পূৰা ছাইডত জাপি এনেকৈ দি সজাই দিছে। এয়া হৈছে যিসকল দূৰৰ পৰা আহিছে তেওঁলোকৰ কাৰণে এইবোৰ শিবিৰ হয়। আৰু এইফালে বহুত দূৰলৈকে এয়া শিবিৰ আছে, লাইনকৈ শিবিৰ আছে। আৰু এইফালে আমি য'ত তোৰণেদি সোমাই গৈছিলোঁ সেইফালেও বহুতখিনি দীঘলীয়াকৈ শিবিৰ আছে। ভাত খোৱাৰ লাইন, যিসকলে দূৰৰ পৰা আহিছে তেওঁলোকৰ কাৰণে ইয়াত আৰু এইফালে এয়া সেৱা বাহিনীৰ এইটো কেম্পাছ হয়।
আমি মানে কোনোবা এটা পাৰ্টত যাব নোৱাৰিলোঁ। ৰাতি ইমানেই ভিৰ হ'ল, ঠেলা হেঁচা হ'ল। ৰাতি প্ৰায় 11টা বাজিছিলে, চ' আমি বহুত বেছি সময় ইয়াতে থাকিব নোৱাৰিলোঁ আৰু চক্ৰবিহু চোৱাও নহ'লে আমাৰ। সেই পাৰ্টটোত আমি যাবই নোৱাৰিলোঁ, ইমানেই ভিৰ। যিসকল দিনত ইয়ালৈ আহিছিলে তেওঁলোকে ভালকৈ দৰ্শন কৰিব পাৰিছে। আমি সকলোখিনিতো চাব নোৱাৰিলোৱে, তথাপিও যিখিনি চালোঁ তাতে আমাৰ 2.5 hours লাগিছে। চ' ভালকৈ চোৱা হ'লেতো 3-4 ঘণ্টা লাগিলেইহেঁতেন। গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰি ইমানতে সামৰিছোঁ। কৃষ্ণ।